মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আজি আমি যাম গৰখীয়া থানলৈ। যিহেতুকে আমাৰ ট্ৰেইন 6 বজাত আছিলে, সেয়ে আমি 5:30 বজাত ষ্টেচনলৈকে আহি গ'লোঁ। ষ্টেচনত আহি ৰখি আছোঁ, এতিয়ালৈকে ট্ৰেইন আহি পোৱা নাই। এয়া আমি ট্ৰেইনত উঠিছোঁ। আৰু এতিয়া আমি যাই আছোঁ। ইমান মানুহ দেখিছিলে, কিবা আকৌ বহিবলৈ চিট পালোঁ। ট্ৰেইনৰ পৰা নামি আমি ই-ৰিক্সাত গৈ আছোঁ। যিহেতুকে ষ্টেচনৰ পৰা অলপ মন্দিৰলৈ অলপ দূৰ, সেয়ে আমি ই-ৰিক্সাত গৈ আছোঁ। আমি মন্দিৰ আহি পালোঁ। ইহঁতে এতিয়া কাপোৰ চেঞ্জ কৰিব আৰু আমি গৈ আছোঁ কাপোৰ চেঞ্জ কৰিবৰ কাৰণে। আমি কাপোৰ চাপোৰ চেঞ্জ কৰি এতিয়া দোকানলৈ আহিলোঁ আৰু দোকানৰ পৰা ছাতি আৰু কিবা কিবি ল'লোঁ। ইমান ৰ'দ দিছে। এয়া দেখিছেনে, ইমান ধুনীয়া পৰিৱেশ, আহি বহুতে ভাল লাগিছে। ইয়াতে গামোচা বান্ধিলোঁ। গামোচা বান্ধিলে বোলে মনৰ আশা পূৰণ হয়। এয়া আমিও এখন গামোচা বান্ধিলোঁ। ইহঁতে ফটো উঠিব ধৰিছে। ইয়াতে অলপ ফুৰিলোঁ আৰু এতিয়া কিবা এটা খাই ল'ব, যিহেতুকে ৰাতিপুৱা সোনকালে আহিছোঁ, ভোক লাগিছে। এতিয়া ভোগ খাবৰ টাইম হৈছে আৰু সকলোৱে বহিছে, দেখিছেনে ইমান মানুহ। এতিয়া আমি ঘৰলৈ যাবলৈ আহিলোঁ, যিহেতুকে আমাৰ সন্ধিয়া 6 বজাত ট্ৰেইন আছিল। আমি ষ্টেচন আহি পালোঁ। এতিয়া আমি ঘৰলৈ যাওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।